মই তোমাক সুধিব বিচাৰিছোঁ তুমি খাই কি ভাল পোৱা খাই মই ফাষ্ট ফুডে ভাল পাওঁ ফাষ্ট ফুডে ভাল পাওঁ চেহেৰাটো সেইকাৰণে ফাষ্ট ফুড হৈ গৈছে গোটেইজনী ম'ম' হৈ গৈছে ভাল পাওঁ খাই মই ম'ম' ন ময়দা ম'ম' আৰু কি ভাল পোৱা মই একদম বিৰিয়ানী খাই বেলেগ ভাল পাওঁ কালি খাইছোঁহে এতিয়া মানে মই নকওঁ আৰু কেমেৰা সন্মুখত এটা মানে দিব মন গৈছে নহয় ভাত চাত খাই মানে ইমান ভাল নাপাওঁ চব বন্ধ কৰিব লাগিব নাচিবলৈ মন থাকে আই জিভাখনহে লেখত ল'বলগীয়া কিন্তু দেই এইখন এনেকৈ নাচি ভাল পোৱা ছোৱালীয়ে এনেই খাই থাকা একো নাই কোনো কথা নাই কিন্তু নাচি ভাল পোৱাই অকণমান খোৱাটো অকণমান এই যে শেষত গৈ ৰওঁতে একে এনেকুৱা এটা হৈ গৈছে ভৰি বিষাব এইটো ভৰিয়ে ৰখাবই পৰা নাই ভৰিয়ে লোদেই ল'ব পৰা নাই হাঁহিব আহিছে মানুহজন কিন্তু ধুনীয়া একে সুঠাম ডেকা একদম মানুহজন চাগে নাখায় ফাষ্ট ফুড ক'ত নেখাব ল'ৰাবিলাকে খালে শকত নহয় আমি ছোৱালীবিলাকে এনেকৈ ফুলি যায় আৰু যে বাচ্ছা হ'লে যে ইমান খাব মন যায় নহয় বাচ্ছা হোৱাৰ পিছত মই বেয়া খালোঁ একদম ময়ো ঠিকছে খাই দিলোঁ নহয় তাৰপিছত দেখিলোঁ কেমেৰাত একে মস্ত এজনী লাগিছে এতিয়া কি হ'ব এতিয়া অভিনয় কৰিব লাগিব আকৌ মই লাইনটোত কাম কৰিব লাগিব গতিকে মই ক্ষীণাব লাগিব সেইকাৰণে মই খোৱা বন্ধ কৰিলোঁ জিম গৈছোঁ নাচিব মন আছে নাই আৰু মই এনেকেই ঠিক আছোঁ বিহুৱতী বোৱাৰী নহয় লাগে লাগে আকৌ এইজনীয়ে খায়ে থাকিব নকমাই খোৱাটো মুঠতে লাভ নাই মই অসীম গগৈৰ ওচৰলৈ গৈছোঁ তুমি আহিলে মোৰ দাঁতকেইটা ওলায়ে থাকে এনি টাইম তোমাৰ মানে এই বস্তুটো মই খুব ভাল পোৱা খুব ভাল লাগে চেলাৰীকেইটা উঠাই এনেকুৱাকৈ যে কোৱা আৰু মাজে মাজে জিভাখন এইটো যে কৰা এইটো কিয় তোমাৰ মানে কি মুদ্ৰা দুখ নে কৰি থাকা নে কি তেতিয়া কি বুলি ক'ম এতিয়া মোৰ মানে এইটো অভ্যাস হৈ গ'ল অসীমে ইমান গান কৰি থকা এইক ল'বাচোন গান এটাত পাই আজি মই কৈ দিছোঁ মুকলিকে ভাল পাইছানে ভাল পাইছোঁ ভাল পাইছোঁ তোমাৰ জীৱনত কিবা এনেকুৱা আশা মানে পূৰ্ণ হৈছে থাকি গৈছে এনেকুৱা কিবা আছে নেকি জীৱনত তোমাৰ তেনেকুৱাটো আছে কি আছে অকণমান ক'বা নেকি আশা মানে ক'বলৈ গ'লে থাকি গ'ল ধৰা যিটো আশা তোমাৰ মনত থাকি গ'ল বা তোমাৰ আশাটো পূৰণ নহ'ল বা হৈছেও যদি সম্পূৰ্ণ নহ'ল এক নম্বৰ কথা মোৰ এনেকৈ মঞ্চত বিহু নচা আশা থাকি গ'ল আশা নহয়ো আশা কচোন ক মানে আশা মানে মোৰ মানে কিছুমান কথা ভালকৈ নহয় মানে কি মানে বেংগলী ছোৱালী ন মই কিছুমান কথা মোৰ অকণমান মানে অসমীয়া কথা কিছুমান বেংগলী বুলি ক'লেহে মোৰ মনত পৰে কিন্তু তাই যে কিছুমান কথা মোৰ অকণমান মানে ভুল হয় আৰু কিন্তু একেবাৰে ধৰিব নোৱাৰি পুৰা তাৰপিছত আৰু কি হ'ল আশাটো এটা হ'ল মঞ্চত বিহু নচা দ্বিতীয়টো হৈছে মোৰ এনেকৈ মানে অভিনয় কৰিবলৈ মন থাকিলে সেয়া মই তাকে ঠিকেই ধৰিছোঁ সেইকাৰণে অসীমক কৈছোঁ আৰু অভিনয় মানে এনেকৈ মানে মোৰ এটা বেছি মন থাকিলে মানে মানে এনেকুৱা মানে হ'বলৈ মন এটা আছিলে যাতে মোক কোনোবাই দেখিলে মানে চিনি পায় চেলফি তুলিবলৈ মাতে মোৰ মানে একদম মানে কি বুলি ক'ম এতিয়া মানে সেইটোৱে আশা থাকি গ'ল মানে সেইটো আশা আৰুনো ক'ত পূৰণ হ'ব যিহে চেহেৰাও হৈছে গোটেই জলহস্তিটোৰ নিচিনা জলহস্তিতকৈ চৰাই গোটেই গাহৰিটোৰ নিচিনা হৈ আছো এতিয়া তাকে তুমি টেনশ্যন নল'বা এনেকুৱা চেহেৰাৰ ভাল অভিনেত্ৰী আমাৰ অসমত আছেতো বিউটি বাইলুং তাইক দেখিলে মনত পৰে কিবা এটা যেন কৰিব পাৰিম আকৌ কৰিবলৈ আকৌ লাগিব নহয় মানুহ লাগিব নহয় দিবও লাগিব নহয় মোক আকৌ কোনোবাই তুমি বৰষা বাই অসীম গগৈ কোৱাৰ পিছত মই বৰষা বাৰ কথা কেতিয়াও পেলাব নোৱাৰোঁ আৰু এই মঞ্চত কথা দিছোঁ মই কিবা নহয় কিবা অভিনয়ত তোমাক সোমামেই ধন্যবাদ ভাল লাগিলে ছাৰ মোৰ ফোন নম্বৰটো ৰাখি থ'ব মই ৰাখি থ'ম মই এতিয়া গৈ ল'ম নাম্বাৰটো চেলাৰীকেইডাল দেখিলে নাই গৈ ল'ম নাম্বাৰটো বুলি শিকিবলগীয়া এবাৰ বহুত আছে কিন্তু বাইদেউ আমাৰ অভিনয় ক্ষেত্ৰত যি নহওক অলপ এই তুমি যেনেকৈ ক'লা মই কৈ দিছোঁ জলহস্তি গাহৰিৰ নিচিনা হোৱাৰ কাৰণে অলপ বেলেঞ্চটো নাইকিয়া হৈছেগৈ আৰু পৰাপক্ষত ফাষ্টফুডটো কেইদিনমান কমাই দিবা বিহুৱতী বোৱাৰীৰ স্বাৰ্থত হয়নে তেতিয়া তোমাৰ বেলেঞ্চটো আহিলে বিৰাট ভাল এগৰাকী তুমি বিহুৱতী বিহু নাচনী বিহুৱতী বোৱাৰী ঠিক আছে ধন্যবাদ ঠিক আছে আমি অকণমান শৰীৰৰ চৰ্চা কৰাৰ বাবে বেয়া পাব নালাগে মই ক্ষমা বিচাৰিছোঁ কেৱল মৰম লাগি যায় কিছুমানক খুব মৰম লাগে মৰম লগা বাবেহে মনৰ কথাখিনি কোৱা হয় নহ'লে আজিকালি নকওঁৱেই মানে ইমান যে মৰম লাগে তোমাৰ মুখখন তোমাৰ হেঁপাহ নাচৰ প্ৰতি বিহু নাচৰ প্ৰতি ইমান বাচ্ছা এটা আছে কিমান কষ্ট টোপনি খতি তাৰ পিছতো আহিছা নাচিছা
গতিকে সেই হেঁপাহবোৰ সেই সপোনবোৰ পূৰণ হ'ব লাগে আৰু আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি থাকা আৰু চালনীখনহে এতিয়া মোৰ অলপ এটা মই দুধুৰ-মুধুৰত আছোঁ এতিয়া এই চালনীখনৰ কথাটো যে কৈ থাকে চালনীখনত থাকি গ'লে আচলতে থাকিব নে চালনীৰ ফুটাইদি তলত পৰি গ'লেহে থাকিব সেইটো কিন্তু এটা বিষয় চিন্তাৰ হয় নহয় তাকে সোধাচোন কি হ'ব এতিয়া চাগে ক'তনো ক'ব জুবিনক আপোনালোকে যেনেদৰে আপোনালোকৰ প্ৰাণত ধাৰণ কৰি ৰাখিছে এক সুদৃশ্যমান প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে তেওঁৰ বাবে যিমানখিনি সম্ভৱ আপোনালোকে সকলোৱে কৰি আছে মৰম স্নেহ আদৰ যত্ন অসাৰণী বিষয়াৰ এই ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিলে সেইকাৰণে মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকেতো নিশ্চয় গম পাইছে যিসকলে মোৰ ভিডিঅ' চায় কাৰণ মই বৰ্ষাৰাণী বাক বহুত বেছিয়ে ভাল পাওঁ আৰু তেখেতৰ ভিডিঅ' মই বহুত আগৰ পৰাই আপোনালোকলৈ মই আগবঢ়াই আছোঁ আৰু বৰ্ষাৰাণী বা বুলিয়ে নহয় যিকোনো ভিডিঅ'ই মই আপোনালোকলৈ আগবঢ়াই থাকোঁ আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ কাৰণ আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নহয়নে বাৰু কাৰণ তেখেতে মাজতে লতাশিলৰ বিহুত তেখেতে অপমানিত হ'বলগীয়া হৈছিল নিজৰে বিহু সঁচাকৈ বহুত বেছি বেয়া লাগিছিলে আৰু তেখেতৰ অভিনয়েৰে পৰিচয় তেখেতে আমাৰ মাজলৈ ইমান ধুনীয়া ধুনীয়া অভিনয় কৰি উপহাৰ দি আছে নহয়নে বাৰু ৰাইজ গতিকে সেইকাৰণে এই মহিলাগৰাকী এই অভিনেত্ৰীগৰাকীৰ অভিনয় চাই সঁচাকৈ বহুত বেছিয়ে ভাল লাগে সেইকাৰণে তেখেতৰ যিকোনো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই দিওঁ আৰু যিসকলে এই ভিডিঅ'টো চাই বহুত বেছিয়ে ভাল পাইছে তেতিয়াহ'লে 10জনলৈ শ্বেয়াৰ কৰি দিয়ক আৰু যিসকল নতুনকৈ আহিলে তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এটা কথা বহুতে মোৰ ভিডিঅ' চাই কিন্তু লাইক নকৰে লাইক এটা কৰি যাব আৰু আপোনালোকৰ মতামত দিব তেতিয়া মই মোৰ নতুন ভিডিঅ' দিবৰ কাৰণে মই উৎসাহ পাম আৰু মোৰ আচলতে ভিডিঅ'ত কথা কোৱা নাযায় কাৰণ মই আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াই থাকোঁ আৰু সেইকাৰণে মোৰ কথা কোৱা নাযায় তথাপিতো আপোনালোকৰ মৰম চেনেহৰ মাজতে মই ভিডিঅ'ত দি আছোঁ আৰু দি যাম এনেকৈ যাতে আগবঢ়াই লৈ যায় ঠিক আছে মোৰ ক'বলগীয়াখিনি ইমানেই আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব বাই জয়